কলিয়া নাৰীক মহাৰাজা অপমান কৰিছে মই কৈছো তইতো জানো মোৰ ভণ্টিক মই কিমান ভাল পাওঁ মহাৰাজে এইটো কি কাম কৰিলে নিজৰ ভণ্টিক কলিয়া মহাৰাজ আজি মোৰ হাতত যাব কলিয়া মই কৈছো এৰি দে এগৰাকী নাৰীক সেইটো কৰে এগৰাকী নাৰীক ইমান কষ্ট দিয়ে এজন ককায়েকে কলিয়া আজি নিষ্ঠাৰ নাই এৰি দে বুলি কৈছো এৰি দে আৰে এৰি দে বুলি কৈছো ধৰাই নাই যা মহাৰাজা কি কয় যা একো কৰিব নোৱাৰিলেও কলিয়া মহাৰাজ কিয় ইমান আতাহ পাইছে মহাৰাজক মাৰিবলৈ যাম ইমান ভয়ত ঘূৰি আহিলি যে মই ইমান ভয় খোৱা নাই জাঠিপাত লৈ যাম মহাৰাজক একো কৰিব নোৱাৰিলেও কোঠাটো সন্মুখত গৈ সেয়া এটাকে কৰিয়ে তইতো জান তই ইমান ভদি আজি তোক খং খোৱাৰ কাৰণটো মোক তই ইমান খং খাই আছ এখন মহাৰাজৰ ঘৰ কেনেবাকে শুনিব লাগিলে ক্ষীৰচেপ কৰিব মই ভয় নকৰ নাৰীক অপমান কৰিলে মোৰ সহ্য নহয় তইতো জান মোৰ ভণ্টিক মই কিমান ভাল পাওঁ জানো তইতো মোৰ ভণ্টিক জান দুটালৈ যোৱা তাইক পঠিয়ালে আৰু যাব তাক মই কিমান মৰম কৰোঁ তইতো জান এই দুখন হাতেৰে মোৰ ভণ্টিক মই বিয়া দিছো গাঁঠিৰ ধন ভাঙি তাইক বিয়া দিছো মাটি বেচি দিছো বেলেগৰ তাঁতি পাৰ হৈ ছাগলী চুৰ কৰি সেই ধনেৰে বিয়া দিছো ভনীয়কটো ভাল পাওঁ বিয়া দিছ লোকৰ ঘৰত ছাগলী চুৰ কৰি বিয়া খুৱাইছ যে বিশ্বাস হোৱা নাই এতিয়াও দেখুৱাই দিব পাৰো দেখুৱাব নোৱাৰা জেগাত তাঁতি খোজ আছে কাৰণে দেখুওৱা নাই ইমান ভাল পাওঁ মহাৰাজেনো বাৰু ভনীয়েকক এইটো কৰিব লাগে নে বাৰু কচোন মোৰ ভণ্টি পলাই গৈছে আমাৰ ভণ্টিয়ে আকৌ সকলো ল'ৰাহে ভাল পায় সকলো ল'ৰা ভাল পায় তাইতো পলাই গুচি গ'ল মই খবৰটো পাইছো মই বেলেগ চিন্তা একো কৰা নাই মোৰ ভণ্টিকো মই বিচৰা নাই যিটোৱে খবৰ দিছে তাক মই সুধিছো ল'ৰাটো শকত নে তাৰপিছত দুমাহৰ পাছত তাই কান্দি কান্দি খবৰ দিছে বোলে দাদা মই ইয়াৰ লগত নেথাকো কিয় মই বোলো কিয় তাই কৈছে ই ক্ষীণাই গ'ল বোলো তই চাই গৈছিলি কৈছে ক্ষীণাই গ'ল দাদা তাই বহুমূত্ৰ ব্যাধিয়ে পালে ক্ষীণাই মই বোলো নেকান্দিবি মই ভগ্নীক বহুত ভাল পাওঁ আনি এইবাৰ একেবাৰে ক্ষীণ ল'ৰা এটাক দিছো ইমান মৰম লগাও যোৱাইটো ইমান মৰম লগা একে আঁতৰৰ পৰা কামিহাত জিলিকি থাকে এবাৰ মাটিত পেলাই লৈ কামিহাত মই হাৰমনিয়ামো বজাইছো তাতকেও ডাঙৰ কথা এবাৰ আন্ধাৰ ৰাতি হবলা শুকান মাটিতে সি পৰিলে কামিহাই খটককে মাৰি ফিঙতি ওলাই গৈছে মই বেয়া পাওঁ ভণ্টিক বেয়াকে কলে মহাৰাজক মই বেয়া পাইছো মই চাকৰি এৰি দিম তই শুন সদায় আছে নেকি মহাৰাজক আঁতৰাই ৰাখ মোৰ পৰা আজি যিটো ঘটনা হ'ল কাৰ গাত দুখ মহাৰাজৰ নহয় মহাৰাজৰ কাৰ গাত আমাৰ দৈৱকী বাইদেউ গাত দুখ নিজো এগৰাকী কথা তেনেকে নকবিও কলিয়া নিজো তোক বিয়ালে মহাৰাজে কেতিয়া মাতিছে কোনে মাতিছে মহাৰাজে মাতিছে আমাৰ নঙলা মতে চুচুপ চামাকে থকা দেখি মই মাতি আনিলো পত্ৰ এখন দিলে বোলে বিয়ালে যাবা তুমি নগলা বিয়া এখন বন্ধই হব মই বোলো হব তোক কোনে মাতিছিল মোক নিজে গৈ কইনাই নিমন্ত্ৰণ দিছে আমিতো শুনিছিলো তই বোলে আখৈ দিয়া কথাও আছিল হাত এখন ভাগিল গুণেহে দৈৱকী আই মোৰ ঘৰলৈ গৈ কৈছে কলিয়া তুমি কিন্তু বিয়ালৈ যাব লাগিব নিজৰ ভাইক বুলি ভাবে যে 3 দিন আগতে মোক ইমান আনন্দ লাগিব ভাবচোন কিয়নো বেয়া বুলি কৈছ 3 দিন আগতে যিমান সময়ত মাতিলো তাৰ আগতে গৈ মই বিয়া ঘৰত উপস্থিত এই ঘৰত মই বোলো ভাই কি কাম আছে মোক দিয়া মই ভাবিছো কি কাম আছে মোক দিয়া কৈছে মানুহে খোৱা চোৱা চেলেকা পাতলা পেলাই দে নিজৰ ভাইক বুলি ভাবে যে কাম একে চাই চিতিহে দিছে আৰু এতিয়া কাগত আছে বুলিহে কওঁ দেই পহৰাটো দি থাকে আমাৰ দৈৱকী আই পেটটো কলা মিঠা বৰণীয়া
কেনেকে মিঠা বৰণীয়া হ'ব ইমান ধুনীয়া বগা ছোৱালী পেটটো একে কিচকিচকে কলা হ'বনে এই কিবা বোলে তই অশুভ সংকেতো পাইছিলি এনেকুৱা কিবা এটা অঘটন ঘটিব বুলি এই যে হ'ব মই বিয়াৰ আগতে গম পাওঁ কেনেকে মই সংকেত পাইছো কি সংকেত আমি মই পাইছো নে গৃহস্থ ঘৰত যেতিয়া কিবা অশুভ সংকেত আহে সেই ঘৰৰ জীৱ-জন্তুৱে তোক সংকেত দিব ঠিক কথা কৈছে মোৰ যেতিয়া ডাঙৰ দাদা দীপক কাইদেউ ঢুকাইছিল ঢুকুৱা আগদিনা কুকুৰে চোতালত আহি ৰাউচি জুইছে নহয় বোলে দীপক দীপক চুপ চুপ তই কি সংকেত পালি ইয়াত কুকুৰে ৰাউচি যোৱা নাই কি হৈছে আইদেউৰ ঘৰত ছাগলীয়ে সংকেত দিছিল কি সংকেত মহাৰাজক সংকেত দিছে তোকো সংকেত দিছে ছাগলীয়ে মোকো দিছে তোকো অইনটো বাদ দে আমাৰ বসুদেৱ ভিন্দকো ইংগিত দিছিল কেনেকে মানে ছাগলী আঁতৰ পৰা চিঞৰি আছে আমি কোনো শুনা নাই অকল মই লক্ষ্য কৰি আছো মই ব্যস্ত এপাকত ছাগলীজনী এৰাল ছিঙি আহি আমাৰ বসুদেৱ ভিন্দকটো খুচিবলৈ লাগিল আইও ক'ত খুচিছে কঁকালত কঁকালত ভাগ্য ভাল আছিল দে ভিন্দ অকণমান তললৈ খোজটো মৰা হলে ৰাতিপুৱা বহিবলৈ দিগদাৰ হলহেঁতেন তাৰপিছত ছাগলীজনী কেনেকে সংকেত দিছে খুব কেনেকে সংকেত দিছে এই যে কাটিবলৈ আনিছিল যে ছাগলী ছাগলী তোৰহে মোৰ নহয় মহাৰাজৰ ঘৰৰ ছাগলী আহি আমাৰ বসুদেৱ ভিন্দক কৈছে ভিন্দ বাইদেউ বেয়া কি কেনেকে কেনেকে ভিন্দ বাইদেউ বেয়া দীপক বাইদেউ বেয়া মান্যব আহিছে মান্যব আহিছে মান্যব আহক মান্যব প্ৰহৰী মহাৰাজক কবাগৈ পূৰ্বৰ প্ৰতিজ্ঞা পালি বসুদেৱে লৈ আহিছে নৈবকীৰ গৰ্ভজাত প্ৰথম সন্তান যোৱা জীৱা আজ্ঞা এই তই যা মোৰ লগত কিবা লাগি যাব এই